পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। চ' আজিৰ ব্লগটো হৈছে ৰেচিপিৰ ওপৰতে হ'ব আৰু এতিয়া আমি ব্লগটো আৰম্ভ কৰোঁ। চ' শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু ভিডিঅ'টো চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব। শেষত বেল আইকনটো দবাই দিব, তেতিয়া মোৰ চেনেলটোৰ নতুন আপডেটবিলাক আপোনালোকে পোনপ্ৰথমেই পাব। চ' এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। মই গৰম মছলা লৈছোঁ, গাজৰ লৈছোঁ মই দুটা মিহিকৈ কাটি লৈছোঁ, এয়া লেচেৰি কাটি লৈছোঁ মই মিহিকৈ, তাকৈ পিঁয়াজ দিছোঁ আৰু এইখিনি আদা নহৰু পেষ্ট। এতিয়া মই কুকাৰটো গেছত গৰম হ'বলৈ দিম। ঘৰতে বনোৱা ঘি 2 চামুচ মই ইয়াতে দি দিম। এয়া আমাৰ ঘৰতে বনোৱা ঘি, ঘৰতে বনাইছিলোঁ ঘি, আৰু ভালদৰে কুকাৰটো চাৰিওফালে লৰাই থাকিম। আৰু এতিয়া মই গৰম মছলাখিনি যি থৈছিলোঁ সেইখিনি ইয়াতে মই দি দিম আৰু ধুনীয়াকৈ মই ঘিখিনিৰ লগত লৰাই থাকিম। তাৰপিছত এতিয়া মই যিখিনি গাজৰ কাটি থৈছিলোঁ সেই গাজৰখিনিও ইয়াতে দি দিলোঁ আৰু লগতে লেচেৰিখিনিও মই ইয়াতে দি দিম। আপোনালোকে এইখিনি ভেজিটেবলখিনি আপোনালোকৰ চাউলটোৰ পৰিমাণ অনুযায়ী ল'ব পাৰে। আৰু লগতে মই ইয়াতে কাজু দিছোঁ, মোৰ বিশেষ ড্ৰাই ফ্ৰুটছ নাই সেইবাবে কাজুৱে আছিল আৰু সেইবাবে কাজু দিলোঁ। আৰু যিখিনি পিঁয়াজ, মই এটা পিঁয়াজ কাটি থৈছিলোঁ মিহিকৈ, আৰু সেই পিঁয়াজখিনিও ধুনীয়াকৈ ইয়াতে দি দিলোঁ আৰু ভালদৰে হেতাখনেৰে লৰাই আছোঁ। আৰু এচামুচ মই ইয়াতে আদা নহৰুৰ পেষ্টখিনিও দি দিম। লগতে মিক্স হ'বৰ বাবে মই ভালদৰে লৰাই দিম, তেতিয়া গোন্ধটো নাথাকিব আদা নহৰু। আৰু ধুনীয়াকৈ এয়া চাওক মিক্স হৈছে। এতিয়া মই চাউলখিনি ইয়াতে এড কৰিব পাৰোঁ। পোলাও বনাবলৈ হ'লে চাউলখিনি তিয়াই থ'ব লাগে, আৰু মই তিয়াই থৈ এয়া চালনীখিনিত উঠাই থৈছিলোঁ পানীখিনি সৰিবৰ বাবে। আৰু এয়া মই কুকাৰত এতিয়া দি দিলোঁ চাউলখিনি। মই চাউল লৈছোঁ 250 গ্ৰাম আৰু ধুনীয়াকৈ মিক্স কৰি এতিয়া মই ইয়াতে পানী এড কৰিম। পানী মই 1.5 গিলাচ লৈছোঁ। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু এয়া মই চিটি মাৰিবলৈ দিছোঁ। এয়া চাওক আজিৰ পোলাও ৰেডি। আৰু আপোনালোকে মাংসৰ লগত, পনীৰৰ চব্জিৰ লগত, সকলোৰে লগত খাব পাৰে পোলাও। আজিৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। শেষত বেল আইকনটো দবাই দিব আৰু নতুন আপডেট পাবৰ বাবে মোৰ ভিডিঅ' চাই থাকিব। তো ধন্যবাদ। আজি